শিখৰ তাতে পইচাটো লিখি থ চালা তো আগৰ পৰা 15 টকা দিব শিখৰ লাগে মই যোৱা নাই নহয় দিনটো পইচা পালে হ'ব দে কেটা ডাইলগ সদায় মাৰি থাক হেল্ল' গ ক'ত আছ তই কেলে আজি গাৰ্লফ্ৰেণ্ডে লগ কৰিব মাতিছে যাবি নেকি আছে নেকি কেইটা বজাত যাম হ'ব কেইটা বজাত আহিম কৈছিলে যে 10টা বজাত আহিম কৈছিলে নাই 10টা 20 হ'ল ফোনটাকে কৈছে আকৌ নহ'লে মই ফোনটাকে কি হ'ল ৰিচিভ কৰা নাই নেকি ৰিচিভে কৰা নাই ৰবা আকৌ এবাৰ কৈছ আহিলে হয় তাজমহল মন নদী হৈ মৰম খুটিবই ধুবুৰু তাত হয় সাঁথৰ সন্মুখত যেতিয়া তোমাৰ খুটিবই ধুবুৰু তাত হয় সাঁথৰ সন্মুখত যেতিয়া তোমাক দেখো যাযাব কি হ'ল চাগে ন লকডাউন যে ফোন কৰিছিলে ৰিচিভ কেলে কৰা নাছিলে হয় নেকি ৰ'বা মোবাইল চাওঁ চাইকেল চলাই আছিলোঁ যে মোবাইলটো চাইলেঞ্চ কৰি আছিলে গমেই নাপাওঁ মই চিনাকি কৰি দিছোঁ ই মোৰ বন্ধু হাই মোৰ নাম তেজস্বিনী সোণোৱাল নমস্কাৰ ঢেৰ চাল্লা হ'বা কনা প্ৰিয়ংকা তই যা কথা পাতি যা
আছ দেই সঁচাকে নেকি জ্বলিছ পাই নাই জ্বলা কিয়নো জ্বলিম তোৰ কথা ক'ব নোৱাৰি হ'ব দে তই ব মই গাটো ধুই লওঁগৈ হ'ব যা যা এইটোহে চান্স কি বুলি চেভ কৰা আছিলে নো পাই গলো দেই কুকি কি কৈছ মোৰ মোবাইল তোৰ মোবাইলটো চাই আছিলো তই মোৰ আগতে মোবাইলটো দেখা নাই নেকি দেখিছো হ'লেও আজি ভাল লাগিছে দে মোৰ মোবাইলটো দে ঘৰত কাম এটা আছিলে মই যাওঁ দেই তই যাৱ নেকি যা 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 কুকিক ফোন এটাকে কৈছাম দোকান নাম্বাৰ হেল্ল' হেল্ল' কোন হয় বাৰু মই চিনি পোৱা নাই মই দীপ হয় অভিৰ লগৰ অ' দীপ তুমি এইটো তোমাৰ নাম্বাৰ নেকি মোৰে নাম্বাৰ ছেভ কৰি লোৱা ৰবা দেই এই মৰাটো ধাওক চিখৰ খাব আকৌ আহিলেই তোক পাছত ফোন কৰি আছো বাই ঐ শিখৰ এটা দে এদিলো চিখৰটো এইটো ল পইচা আগৰ ধাৰকেইটা কাটি ল বাকী 10 টকা দিবই থাকিল তই আজি পইচা ক'ত পালি বাবা চকিলি নেকি কি তই মোক চোৰ বুলি ভাবিছা নেকি মানে তই এনে পইচা নিদিয় যে তাকেহে সুধিছিলোঁ আজি কালি লগৰ পৰা ধাৰ কৰি আনিছো 50 টকা তই মোক চোৰ নাম দিছ হ'ব দে মাল ক'ৰবাত পুতালি নেকি ফোনটো কাণত লৈ থকা দেখিছিলোঁ কি মই ছোৱালী পতাব নোৱাৰো নেকি জানো তোক তোকৰ মাল পতালৰ ধান্দাত থাক চালা তই পিছে পিছটো কৰ হয় love you bye bye মই কথাবোৰ ভাল লিখা নাই অভিয়াটো ভাল পোৱা পাছতো জানা প্ৰিয়ংকা মোৰ বাবে দীপেই ঠিক আছে ইমান মোক
ল'ৰাই লৈ ইমান ধুনীয়াকৈ কথা কয়